আজি বহুদিনৰ মূৰত তোমাৰ সৈতে কথা পতাৰ সুযোগ পালোঁ। আগতকৈ বহুত সলনি হ'লা। সলনি হ'ল সময়, সলনি হ'ল পৰিস্থিতি। মাথো সেই একেদৰেই থাকি ৰ'লোঁ মই আৰু মোৰ সেই ব্যক্তিসত্তা। সময়ৰ সৈতে নিজকে বিলাই দিও হয়তো সুখী নহয় মই, অথবা মোৰ জীৱন। সেই যে কিনকিনীয়া বৰষুণত বাছ ষ্টপেজৰ কাষত একেটা ছাতিৰ তলত দুয়ো লাজুকভাৱে কিমান যে কথা কোৱা, কি যে এক মিঠা অনুভূতি। মই মাথো মৌন শ্ৰোতা, তেতিয়াও আজিও। সেই মৌনতাৰ ভাষা চকুৰ চাৱনিৰে পঢ়ি পেলোৱা পলকতে মোক তিয়াই থৈ যায় এজাক প্ৰেমৰ বৰষুণে। ভবাই নাছিলোঁ মিঠা অনুভূতিবোৰো যে এদিন বেদনাৰ ৰূপ ল'ব, স্মৃতি হৈ জীৱন জ্বলাব, এসাগৰ ভালপোৱা মৰহি যাব।